Hello friends, hello friends. Welcome to my new vlog. Moi এটা নতুন vlog লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এতিয়া আমি যাব ওলাইছোঁ এখন ৰিসৰ্টত লাষ্ট কৰি আহিম। ইয়াতে অকণ খেলিব ই বাবা মানে বাহিৰত যায়। আহিবলো আমি ৰিসৰ্ট আৰু আমি আহিছোঁ পাত হালধীয়া ৰিসৰ্ট। এইখন ৰাণীৰ ফালে আছে, মানে আমাৰ ঘৰৰ পৰা বেছি দূৰ নহয় আৰু ওচৰতে। ভালে আৰু পুৰা গছ গছনি ভৰ্তি একদম চাৰিওফালে হৈছে দে, ধুনীয়া হৈছে। আহা বল বলা কফি এতিয়া ফ্ৰেঞ্চ ফ্ৰাইজ খাবনে? বলা ফ্ৰেঞ্চ ফ্ৰাইজ খাওঁ। ঠিকেই আছে আৰু এই ৰাণীৰ ফালে আছে পাত হালধীয়া ৰিসৰ্ট এইখন। এবাৰ আহিলোঁ চাব, আমাৰ ওচৰতে হয় যিহেতু। থাকিব পাৰি। ব'লা কিবা খাব, ব'লা কি খাবা? ফ্ৰেঞ্চ ফ্ৰাই। জিয়ান কি খাবা? ব'লা জিয়ান, কি ভাল লাগিছে স্কুটাৰখন? হা ভাল লাগিছে তোমাৰ? ব'লা যোৱা ঠিকে আছে, কিন্তু মানে ল'ৰা ছোৱালীৰ কাৰণে সেৱা ইমান মানে হেৰি নাই। এখন সৰুকৈ পাৰ্ক বনাই থৈ দিব লাগে, লাইটিং নাই। আহা বোলে যাওঁ, আহা কিবা অৰ্ডাৰ দিওঁ। আহা হা নোৱাৰি নেকি? পাৰি ইফালে নোৱাৰি চাগে, এইফালে আহা যাওঁ, আহা বোলে। মেও জিয়ান মেও পৰি যাবা ইফালে আহা। কক দেখিছা নেকি? মাতা যেন লাই খোৱা। চিকেন ড্ৰাই ফ্ৰাই হ'ব দে, চিকেন ড্ৰাই খাব। তাই তাকো লাগে এতিয়া কি কৰ। অলপ দিয়াচোন। চিকেন বেয়া হোৱা নাইচোন, ঠিকেই আছে। খালোঁ আৰু এতিয়া যাওঁ। ঠিকে আছে আৰু এবাৰ আহিব পাৰি। মানে পুৰা খানাটো মানে পুৰা ঘৰৰ নিচিনা। কি হা কি এইটো কি? হেল্ল' ফ্ৰেণ্ডছ, গুড মৰ্ণিং। আৰু আজি আমাৰ মানে ৰাজহুৱা মন্দিৰটো ল'ব, আমাৰ ঘৰৰ একদম সন্মুখতে আছে ৰাধাকানো মন্দিৰ। তো এইটো মানে মোৰ হাজবেণ্ডৰ বিশেষকৈ মানে বহুত দিনৰ সপোন আৰু নতুনকৈ বনাব মানে মন্দিৰটো। আগতে মানে এনেই অকণমান কাঠৰ মানে অকণ পুৰণা টাইপ আছিলে আৰু গভৰ্ণমেণ্টেও দিছে অলপ এনেকৈ চব ৰাইজে মিলি কিনে তেনেকৈ মানে এতিয়া নতুনকৈ বনাইছে মন্দিৰটো। আজি পূজা কৰিব, নতুনকৈ স্থাপনা কৰিব মূৰ্তিটো আৰু মানে পূজা কৰিব, খিচিৰি খুৱাব এনেকৈ আৰু। তো সেনেকৈ আজি দিনটো অকণমান বিজি। তো এতিয়া চাদৰ পিন্ধি লৈছোঁ, অলপ পিছত মেখেলা চাদৰ পিন্ধিম বাৰু। চ' দেখাই আছোঁ বাৰু সকলোখিনি। এই যে মেখেলা চাদৰ এইটো আমাৰ ঘৰ আৰু এইটো হৈছে মন্দিৰটো। একদম আমাৰ ঘৰৰ সন্মুখতে মন্দিৰটো। আৰু এয়া আমাৰ ওচৰৰ দাদা এজনে মানে ৰাধাকানো মন্দিৰৰ মূৰ্তিটো পিতলৰ নতুনকৈ মানে দান কৰিছে। চ' সকলো মিলি কিনে এনেকৈ ধুনীয়াকৈ আগবঢ়াই আনিছে। আৰু আগৰ যিটো শিলৰ মূৰ্তি সেইটোও থাকিব কাষত।
Ê bà bắp cái gì? Mùi trong mũi nhỏ kìa. গামোচা ধুনীয়া লাগিছে ন কি পিন্ধিছে ৰাইজে ড্ৰেছ পিন্ধিছে যেনে মন্দিৰ এই দুৰ্গা বাই এই 20-25 টা বাহিৰত দেচোন মানুহ বহি আছে একেলগে দিলেও আৰু এয়া আমি সকলোৱে মিলি খিচিৰি খালোঁ খিচিৰি আছিলে তাৰপিছত চব্জি এখন লাবৰা আছিলে আৰু পায়স এনেকৈ বনাইছিলে ইমান টেষ্টি বনাইছিলে চ' বহুত ভাল লাগিলে আজিৰ দিনটো কেনেকুৱা লাগিছে তাকেতো ইমান বছৰ 3 বছৰ হ'ল না তাকেতো মতলব কোনোবা এটা আগবাঢ়ি আহিব লাগে তেতিয়াহে হয় ন কামবিলাক আজি নেক্সট ডে কালিৰ ভিডিঅ'টো শেষ কৰা নহ'ল কালি মানে গোটেই দিনটো পূৰা বিজি গ'ল বহুত কষ্ট কৰিছে মানে হাজবেণ্ড বা গোটেই আমাৰ ৰাইজৰ মানুহখিনি চ' কিবাকৈ কমপ্লিট হ'ল আৰু বহুত ভাল লাগিলে আৰু মন্দিৰটো ইমান ভাল লাগিছে কিবা বনোৱাৰ পিছত মানে আহল বহলো হৈছে ধুনীয়া হৈছে আৰু সেয়াই আৰু ঠিক আছে বাৰু ভিডিঅ'টো মই এইখিনিতে শেষ কৰিলোঁ আৰু এটা নতুন ব্লগ লৈ অতি সোনকালে লগ পাম যদি ভিডিঅ'টো ভাল পাইছে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব থেংক ইউ